हेलो एवरीवन की खबर आपनालोकर आशा करो आपनालोक सकलोबोर भाले आछे मोरो आपनालोकर जो आशीर्वादत भाल আজি এটা নতুন ভিডিও লৈ आपनालोকৰ মাজলৈ আহিছো ঘৰতে মই একেবাৰে সহজতে কেনেকৈ চকলেট বানানা কেক বনাও হেয়া आपनालोকৰ লগত শেয়াৰ কৰিম আশা কৰো মোৰ ভিডিওটো आपनालोকে একেবাৰে শেষলৈকে চাব আৰু যদিহে কোনোবাই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এতিয়া দেৰি নকৰি ভিডিওটো স্টাৰ্ট কৰো ফাৰ্ষ্টত কেক বনাবলৈ যিখিনি বস্তুৰ প্ৰয়োজন হয় সেইখিনি বস্তু মই ইয়াত ৰেডি কৰি লৈছো এবাটি চেনি এবাটি ময়দা ডিম তিনটা আৰু এবাটি ৰিফাইন আৰু লগতে মই যেহেতু বানানা কেক বনাম দুটা কল লৈ লৈছো বেছি পকাও নহয় বেছি কেঁচাও হ'ব নালাগে আৰু এলমন্ড কেটামান বেকিং পাউডাৰ আৰু কোকো পাউডাৰ এতিয়া প্ৰথমতে মই কল দুটা বাকলি এৰুৱাই পিনে ভালদৰে কাটা চামুচ এখনেৰে ভালদৰে মেশ কৰি লম যাতে গোটা গোটা হৈ নাথাকে একেবাৰে স্মুথ হৈ থাকে কণী আমাৰ যেটো জোখৰ হয় বাকিখিনিও বস্তু আমি হেতু জোখতে দিব লাগিব তাৰ পাছত এনেকুৱা বলটাতে মই ডিমখিনি দি দিলো আৰু এতিয়া ভালদৰে ফিটি লম তাৰ পাছত দি দিম চেনি इते চেনিখিনিও মই ভালদৰে ফেটি লম কাৰণ চেনিবোৰ গুটা হৈ আছে মই পাউডাৰ কৰি দিয়া নাই এতিয়া মই যিখিনি কলৰ পেষ্ট আছিল সেইখিনি তাতে দিপলে ভালকে মিক্স কৰি দিম ভিডিওটো মই ফাষ্ট কৰি দিয়াৰ কাৰণে ইমান পটাপট ফেটা নিচিনা দেখাইছে মই লাহেকৈ ফিটিছো কিন্তু ভিডিওটো ফাষ্ট হৈ যোৱাৰ কাৰণে এনেকুৱা হৈ গ'ল তাৰ পাছত এতিয়া মই নেক্সট দি দিছো ময়দাখিনি মই ভালদৰে মিক্স কৰি লম আগে মই ময়দাখিনি চালি লৈছিলো নহলে গোটা গোটা হৈ থাকেটো নেক্সট ইয়াত মই দিম এতিয়া বেকিং পাউডাৰ মই যেহেতু কণী মই তিনটা দিছিলো মই দুটা কণীত এচামুচ দিও আৰু এটাৰ কাৰণে হাফ দিছো 1.5 চামুচ বেকিং পাউডাৰ দিছো नेक्स्ट दिसु মই ইয়াত কোকো পাউডাৰ কণী আছিল তিনটা হে কাৰণে মই 3 চামুচ কোকো পাউডাৰ দিছো এইখিনি মই চালি লম নহলে গুটা গুটা হৈ থাকে তেতিয়া আমাৰ ফিটিবলৈ সুবিধা হয় আৰু কেকটো হৈ যোৱাৰ পাছত মাজত নহলে কিছুমান এনেকে ফুটা ফুটা হৈ যায় হেইভাবে হৈ যায় এতিয়া কোকো পাউডাৰখিনি মই ভালদৰে মিক্স কৰি লম একেবাৰে লাষ্টৰ ইনগ্ৰেডিয়েন্টটো হৈছে ৰিফাইন অইল মই দি দিলো গুটিখিনি আপোনালোকে ইয়াৰ হলনি বাটাৰো দিব পাৰে যদি কোনবে বাটাৰ দি বনাবলৈ ইচ্ছা কৰিছে এট লাষ্ট মই দি দিছো ড্ৰাই ফ্ৰুটস এলমন্ডস এতিয়া মই এনেকুৱা ৰাউন্ড শেপৰ এটা কেক মোল্ড লৈ লৈছো আৰু এটুত মোৰ তিনটা ধৰে হেকানে মই তিনটা ৰিপ্লে বনাইছো সবৰে ঘৰত মোল্ডবোৰ কেক মোল্ডবোৰ বেলেগ বেলেগ থাকে আপোনালোকৰ যেটা ধৰে হেতু আন্দাজতে আপোনালোকে বাকিখিনি বস্তু দিপলে বনাব পাৰে এতিয়া মই অইল দি পিনে ভালদৰে সাইড কিটা গ্ৰীজ কৰি ললো আৰু তলতে এখন পেপাৰ দি দিলো নহলে জ্বলি যোৱা চান্স থাকে তলত লাগি না যায় মানে আৰু অকমান এনেকে মই ঠেকাই দিম নহলে সেই বাবলস খিনি থাকি গলে কেকটো পাছত মানে বেয়া হয় মাজত গেপ বহি যায় এতিয়া মই আগতীয়াকৈ ওটিজিত বনাইছো মই প্ৰিহিট কৰি থৈছিলো প্ৰিহিট 10 মিনিট কৰাৰ পাছত এতিয়া মই দি দিছো এতিয়া অলপ দেৰি পাছত আধা ঘন্টাৰ পাছত মোৰ কেকটো ফুলি গল ধুনিয়াকে আৰু এতিয়া ঠাণ্ডা হৈ যোৱাৰ পাছত মই এটো কেকটো পিচ কৰি লৈছো আমি যিমান কেকটো ফেটিব পাৰো হিমানে কেকটো ধুনিয়া হয় আৰু ভিতৰখন একেবাৰে স্মুথ হৈ ওলাই কাটিবলৈও বহুত সুবিধা হয় যদিহে মোৰ ভিডিওটো চাই আপোনালোকৰ ভাল লাগিলে তেন্তে লাইক কৰি দিব কমেন্ট কৰি দিব শেয়াৰ কৰি দিব আৰু লগতে যোনে সাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং